হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত এই বিষয়ে আপোনালোকক ক'ম যে আপোনাৰ আধাৰ কাৰ্ডটো কেনেকৈ আপুনি আপোনাৰ মোবাইলৰ পৰা ডাউনলোড কৰিব পাৰিব। আজিৰ ভিডিঅ'তে সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু আপুনি ইয়াতে টাইপ কৰিব উদয় UIDAI টাইপ কৰিব। উদয় টাইপ কৰাৰ পাছত আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত চাবলৈ পাইছে প্ৰথমত দি আছে udoy.gov.in। আপুনি ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত তেনেকুৱা পেজটো অ'পেন হ'ব। আপুনি লেংগুৱেজটো চিলেক্ট কৰিব, ইংলিছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত তেনেকুৱা পেজটো অ'পেন হ'ব। আপুনি অলপ তলফালে আহিব। তলফালে আহি পেলাই ইয়াত চাবলৈ পাইছে ইয়াত দিয়া আছে চাবলৈ পাইছে ডাউনলোড আধাৰ। আপুনি ডাউনলোড আধাৰত ক্লিক কৰি দিব। ডাউনলোড আধাৰত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত এনেকুৱা পেজ এটা অ'পেন হ'ব। আকৌ এটা তাৰপৰত আপুনি অলপ তলফালে আহি পেলাই চাবলৈ পাইছে ইয়াত দিয়া আছে আকৌ ডাউনলোড আধাৰ। আপুনি আৰু এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত চাবলৈ পাইছে আপোনাৰ মোবাইলত এণ্টাৰ আধাৰ নম্বৰ, এণ্টাৰ কেপচা আপুনি এইকেইটা টাইপ কৰি ল'ব। তাৰপৰত আপুনি চেণ্ড OTPত ক্লিক কৰিব। এইকেইটা টাইপ কৰা হোৱাৰ পাছত চেণ্ড OTP তেনেকুৱা আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত OTP আহিব। OTPটো আপুনি কপি কৰি পেলাই এণ্টাৰ OTP দিয়া আছে ইয়াত আপোনাৰ OTPটো বহাই দিব। বহোৱা হোৱাৰ পাছত আপোনাৰ মোবাইলত চাবলৈ পাইছে ভেৰিফাই এণ্ড ডাউনলোড দিয়া আছে। আপুনি ইয়াত ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত ডাউনলোড কৰিবলৈ আহিব আধাৰ কাৰ্ডটো। আপুনি ডাউনলোডত ক্লিক কৰিব। তাৰপৰত আপোনাৰ মোবাইলত PDFটো অ'পেন কৰিবলৈ আহিব। মই ইয়াত PDFটো অ'পেন কৰি পেলাই দেখুৱাই দিছোঁ। PDFটো অ'পেন কৰাৰ পাছত তেনেকুৱা আহিব। ইয়াত প্ৰফাইলটো মানে প্ৰটেক্ট বুলি দেখুৱাইছে। ইয়াত আপোনাৰ নামৰ 4টা কেপিটেল লেটাৰ টাইপ কৰিব। তাৰপৰত আপোনাৰ ডেট অফ বাৰ্থটো টাইপ কৰিব। ডেট অফ বাৰ্থটো আপুনি টাইপ কৰা হোৱাৰ পাছত ইয়াত অ'পেন দিয়া আছে। কেনচেলৰ ৰাইট ছাইডত অ'পেন দিয়া আছে। অ'পেনত আপুনি এনেকুৱা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ আধাৰ কাৰ্ডটো এনেকুৱা আপোনাৰ মোবাইলত এনেকুৱা শ্ব' কৰিব। চাবলৈ পাইছে এইটো মোৰ আধাৰ কাৰ্ডটো শ্ব' কৰিছে। আপোনাৰ মোবাইলত আপোনাৰ আধাৰ কাৰ্ডটো শ্ব' কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।